চৰকাৰৰ প্ৰতিটো ভুল আঙুলিয়াই দিব পৰা সাহস কাৰ আছে? যদি কেৱল বিধানসভাত হয় হুজুৰ কৰা মানুহ বিধায়ক হিচাপে থাকে তেতিয়াহ'লে আপোনাৰ মোৰ সমস্যাবিলাক কোনে আঙুলিয়াই দিব? আজিৰ আড্ডাত আমি আলোচনা কৰিম অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা ডাক্তৰ জ্ঞানশ্ৰী বৰাক আমাৰ বিধানসভাত কিয় লাগে। নমস্কাৰ, মই নীলোৎপল আৰু আড্ডালৈ আপোনাক স্বাগতম। যিকোনো এখন সুস্থ গণতন্ত্ৰৰ বাবে এক শক্তিশালী বিৰোধীৰ অতি প্ৰয়োজন, য'ত চৰকাৰে নিজৰ ভুলবোৰ দাপোণত দেখাৰ দৰে চাব পাৰে। আজি আমি কোনো দলীয় সমৰ্থনত নহয়, বৰঞ্চ অসমৰ ভৱিষ্যতৰ স্বাৰ্থত বিশ্লেষণ কৰিবলৈ ওলাইছোঁ যে কিয় আমাক এনেকুৱা বিধায়কৰ প্ৰয়োজন যি যুক্তিসংগতভাৱে প্ৰশ্ন কৰিব জানে। গণতন্ত্ৰত শাসকীয় চৰকাৰৰ ওপৰত দৃষ্টি ৰাখিবলৈ শক্তিশালী বিৰোধীৰ অতি প্ৰয়োজন। চৰকাৰে যেতিয়া কোনো নতুন বিল আনে বা বাজেট ঘোষণা কৰে তেতিয়া তাৰ ভিতৰত থকা আসোঁৱাহবোৰ সচেতন বিৰোধীয়েহে ধৰা পেলাব পাৰে। যদি বিৰোধী দুৰ্বল হয় তেতিয়া চৰকাৰ একনায়কত্ববাদী হৈ যোৱাৰ সম্ভাৱনা থাকে। অসমৰ জ্বলন্ত সমস্যা, বানপানী সমস্যা, নিবনুৱা সমস্যা, এইবোৰৰ ওপৰত তথ্যভিত্তিক আলোচনা বা তৰ্ক হ'বলৈ হ'লে আমাক এনেকুৱা বিধায়কৰ বিৰোধী হিচাপে এনেকুৱা বিধায়কৰো প্ৰয়োজন যি চৰকাৰৰ ভুল নীতিৰ ওপৰত যুক্তিগতভাৱে সমালোচনা কৰিব পাৰে বা বিৰোধিতা কৰিব পাৰে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈ তেনে এজন ব্যক্তি যিজনে চৰকাৰৰ দুৰ্নীতি বা দমনমূলক নীতিৰ বিৰুদ্ধে যুক্তিগতভাৱে বিধানসভাত আপত্তি দৰ্শাব পাৰে। তেওঁক কোনোবাই ব্যক্তিগতভাৱে পচন্দ কৰক বা নকৰক, কিন্তু তেওঁৰ দৰে এজন ব্যক্তি বিধানসভাত থকাটো সুস্থ গণতন্ত্ৰৰ বাবে অতি প্ৰয়োজন। আনহাতে জাতীয়তাবাদৰ বৌদ্ধিক বিশ্লেষণৰ বাবে লুৰিণজ্যোতি গগৈ এক শক্তিশালী নাম। তেওঁৰ স্পষ্টবাদিতাই অসমৰ স্বাৰ্থক এক বিশেষ নাম দিব পাৰে। আৰু শেহতীয়াকৈ অতি চৰ্চাত থকা এই বছৰৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ডাক্তৰ জ্ঞানশ্ৰী বৰাৰ দৰে নেতাই প্ৰতিনিধিত্ব কৰে সেই নতুন প্ৰজন্মক, যিয়ে নীতি নিৰ্ধাৰণত এক বিকল্প আৰু আধুনিক দৃষ্টিভংগী দিব পাৰে। আৰু ঠিক একেদৰেই যদি বৰ্তমানৰ বিৰোধীয়ে যদি চৰকাৰ গঠন কৰে, ঠিক সেইদৰে হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিধায়কো বিধানসভাত প্ৰয়োজন, যিয়ে সেই অপজিশ্যনক পুনৰ যুক্তিৰে তৰ্কত লিপ্ত হ'ব পাৰে। গতিকে আমি আমাৰ বহুমূলীয়া ভোটটো দিওঁতে কেৱল দল চাইহে ভোট দিব লাগে নেকি? আমি এনে এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিব নোৱাৰোঁ নেকি, যি বিধানসভাত শাসকীয় চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে যুক্তিসংগতভাৱে মাত মাতিব পাৰে? গণতন্ত্ৰত সংখ্যাতকৈ যুক্তিৰ জোৰ বেছি হ'ব লাগে। চৰকাৰ যিমান শক্তিশালী হয়, বিৰোধী সিমান শক্তিশালী হোৱাটো প্ৰয়োজন। আপোনাৰ মতে এইসকলৰ ভিতৰত আটাইতকৈ কোনজন প্ৰাৰ্থীয়ে বিধানসভালৈ নিৰ্বাচিত হ'লে আমাৰ বাবে, অসমীয়া ৰাইজৰ বাবে যুক্তিগতভাৱে বিৰোধীৰ ভূমিকা পালন কৰি সদনত মাত মাতিব পাৰিব? কমেণ্টত জনাওক। আজিলৈ ইমানে। যদি আমাৰ আজিৰ আড্ডাটো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপুনি যদি আড্ডাত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।